অসমতো ডেমক্ৰেচি বোলা বস্তুটো একো নাইকিয়া হ'ল কিন্তু মোৰ কথাটো হ'ল যে আজি ইলেকশ্যন গ'ল আমি ভোট দিলোঁ চবেই কিন্তু মোৰ কথাটো হ'ল যে আমাৰ অসমত এতিয়া এনেকুৱা পৰ্যায় পাইছেহি য'ত আমাৰ যদি ইলেকশ্যনৰ যিখিনি ভোট যিখিনি আমি সাধাৰণ ৰাইজে আমি ভোট দিওঁ সেই ভোটটো যদি আপোনাৰ লাইভ টেলিকাষ্ট নকৰে তেতিয়ালৈকে আমাৰ অসমখন কেতিয়াও ভাল নহয় লাইভ টেলিকাষ্ট হ'ব লাগে মোৰ মতামতটো হ'ল সেইটো লাইভ টেলিকাষ্ট হ'ব লাগে আজি 5 বছৰ মূৰত আহিব ভোটটো আকৌ আমি যিটো আমাৰ আমি স্বাধীনতাভাৱে আমি এটা ভোট দিব পাৰোঁ সেই ভোটটো আকৌ 5 বছৰ মূৰতহে আহিব এইবাৰ যি হৈ গ'ল কিন্তু মোৰ মতামতটো হ'ল যে নেক্সট ইলেকশ্যনত আপোনালোকে এইটো যাতে ছাজেষ্ট কৰে আমাৰ অসমৰ ৰাইজক কৈছোঁ লাইভ টেলিকাষ্ট হ'ব লাগে ভোট যে আপুনি যিকোনো কেন্দ্ৰত আপুনি গৈ ভোট দিছে সেই ভোটটো আপুনি টিপাৰ লগে লগে লাইভ টেলিকাষ্ট হ'ব লাগে য'ত ভোট কেন্দ্ৰ তাতো হ'ব লাগে আৰু নিউজ চেনেলতো হ'লেও লাইভ হ'ব লাগে যে আমুক পাৰ্টীয়ে আমুক ভোট পাইছে তেতিয়াহে আমাৰ অসমখন ডেমক্ৰেচি হিচাপে চলিব মোৰ মতামতটো হ'ল সেইটো আপোনালোকে কি বিচাৰে সেইটো মোক এবাৰ কমেণ্ট কৰি জনাব